নমস্কাৰ, মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম ব্যস্ততা। নাই নাই আৰু নাই, আজি সেই দিনবোৰ নাই, হেৰাই গ'ল। আজি 4 মাহ আগৰ সেই ব্যস্ততাৰ দিনবোৰ ক'ৰবাত হেৰাই গ'ল। সেই যে দিনবোৰত ৰ'বলৈ, জীয়াবলৈ অলপো আহৰি নাছিল। ৰাতি পুৱাল কি নোপোৱাল, চকুৰ টোপনি চকুতে ৰাখি ধাৰি পাতি এৰিছিলোঁ কাহিল পুৱাতে। বাঁহী বন কৰি গা ধুই শিৰত সেন্দুৰ লৈ গোসাঁই ঘৰত বন্তি জ্বলাইছিলোঁ। কিন্তু সেই ব্যস্ততাৰ মাজত ভগৱানৰ চৰণত শুদ্ধ অন্তৰেৰে প্ৰাৰ্থনা কৰিবলৈ সময় নাছিল। মাত্ৰ ভগৱানক কৈছিলোঁ, দিনটো যেন ভালে কুশলে পাৰ কৰিবা, স্বামী শাহুৰ সন্তানৰ মংগল কৰিবা, মানৱ জাতিৰ অন্তৰৰ পৰা হিংসাত্মক ভাৱ আঁতৰাই প্ৰেমৰ ভাৱ জগাই তুলিবা, আৰু সমস্ত প্ৰাণীৰ মংগল কৰিবা। গোসাঁই ঘৰৰ পৰা ওলাই গেছ ষ্টভত এফালে চাহ আৰু এফালে ভাত দালি তোলাই দিছিলোঁ। কাৰণ স্বামীও ওলাই যাব দিনটোলৈ, আৰু সন্তানৰ 9টা বজাৰ আগত পাবগৈ লাগিব স্কুল। তেওঁলোকক পঠাই লৈ ঘৰৰ কামৰ লগতে শাহুৰ আপডাল কৰিব লাগিছিল। এনেদৰে দিনটো দেখোঁ আজৰি বুলিবলৈ সময়ে নাথাকিছিল হাতত। আকৌ আবেলিৰ পৰা ৰাতি ধাৰি পাতি লোৱা সময়লৈকে সন্তানৰ লগতে ঘৰৰ জঞ্জাল মাৰি ততেই নাপাওঁ। তাৰ মাজতে আলহী অতিথি সৎকাৰ থাকিলে শুনিতো। এনেদৰে ব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ হৈছিল দেখোন। নাই আৰু নাই, আজি আৰু সেই দিনবোৰ নাই। মিতিৰ কুটুম বাই ভনীটো বাদেই, জন্ম দিয়া মা দেউতাৰ খবৰ ল'বলৈ কেতিয়াবা সময় নাপাইছিলোঁ সেই সময়ত। কিন্তু আজি হাতত সময় নাই কোনো ৰাতিপুৱা সেই ব্যস্ততা আজি। নাই ল'ৰাৰ জঞ্জাল, নাই শাহুৰ আপডাল, নাই মাত্ৰ হাতত এতিয়া সময়। নাই আৰু নাই, আজি সেই 4 মাহৰ আগৰ সেই ব্যস্ততাৰ